হ্যালো। ইয়েস। আচ্ছা আচ্ছা, ঠিক আছে, আমি এটাই গৈ আছো। হয়, ল'ৰাজনক জাষ্ট ৰিহেব চেণ্টাৰলৈ আনিছো। আচ্ছা আচ্ছা, হা না নাই, অ'কে অ'কে, বাই বাই। আপোনালোকে নিশ্চয় আমাক কিডনেপাৰ বুলি ভাবিছে, কাৰণ আমি এইমাত্ৰ ল'ৰাজনক কিডনেপ কৰিলো। কিন্তু নহয়, আমি ল'ৰাজনক কিডনেপ কৰা নাই। সেই ল'ৰাজনৰ পৰিয়ালৰ অনুৰোধ ক্ৰমে আমি তেওঁক আমাৰ ৰিহেব চেণ্টাৰলৈ আনিছো। Yes. কাৰণ এই ল'ৰাজন এজন ড্ৰাগছ এডিক্টেড। য়েছ, ড্ৰাগছ এডিক্টেড। এই ড্ৰাগছ এডিক্টেড এলকহলিক লোকসকলৰ পুনৰ উদ্ধাৰৰ বাবে আমি কাম কৰোঁ। আৰু আমাৰ কাম হ'ল, ৰ'ব, মই এনেদৰে কথা কৈ থাকিলে আপোনালোকে নিশ্চয় আমনি পাব, নহয় জানো? তাতকৈ ভাল হ'ব মই আপোনালোকক কাহিনী এটাকে কওঁ, শুনক। চাওক, বুজিছেনে ৰমান, আমাৰ গাঁৱৰ মানুহবিলাক আজিকালি সৌ চহৰৰ মানুহবিলাকৰ দৰে বৰ এলেহুৱা। কথাষাৰ কিয় বা ক'লে বুজিয়ে নাপালো নহয় বৰদলৈ। মই ক'ব বিচাৰিছো যে আজিকালি গাঁৱৰ মানুহবিলাক দেখোন শুয়ে নুঠা হ'ল সোনকালে। ঠিক কথা কৈছে। পুৱাৰে পৰা আমাৰ তিনিজনৰ বাহিৰে ৰাস্তাত কাকোৱে দেখা নাই। এই ক'ৰ পৰা দেখিবহে, সেই ৰাতি দুপৰলৈকে মোবাইল পিটিকি হাৰাই থাকিব আৰু পুৱা কেনেকৈনো সোনকালে উঠিব। আমি ডেকা থাকোঁতে মোবাইল বোলা বস্তুটো নোলাই বৰ ভাল হ'ল। আমি নিশা সোনকালে শুৱা পাতি লৈ যাওঁ,
আৰু সেই বেলি উদয় হোৱাৰ লগে লগে শোৱা পাতি আৰু এই সেইকাৰণেতো আমি এতিয়া একেবাৰে তজবজীয়া ডেকাটো হৈ আছো নে কি কয় বৰদলৈ? ঠিকেই হেৰি নহয়, এই আজি উল্লা নাহিল দেখোন। মই ফোন কৰিছিলো, তেখেত কালি শিৱসাগৰলৈ গ'ল। তাত তেওঁ এটা ঘৰ সাজি আছে নহয়। ঠিক ঠিক ঠিক। অলপ হোৱাহেঁতেন ই মোক খুন্দিয়াই মাৰি থৈ গ'লহেঁতেন। কি যে কাণ্ড! এইবিলাকৰ পৰা ৰাস্তাত ভালদৰে খোজেই কাঢ়িব নোৱাৰি নহয়। কথম অপিহে ৰক্ষা পৰিলো দেই। সেইটো নগেনৰ পুতেক ৰাজেন নহয়নে বাৰু? হয় হয়। ইচ 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 ইচ। বাপেকটো ইমান ভদ্ৰ আৰু পুতেকটো লৈছা। সি অনবৰতে পানী টুপি দিয়ে থাকে নহয়। মাজতে সি সেইবিধ এৰিছিল বুলি শুনিছিলো নহয়। দুই তিনি মাহ মানহে এৰিছিলে, তাৰপিছত আকৌ আৰম্ভ কৰি দিলে নহয়। এই গেলা সোপা খাই ইহঁতবোৰে কি যে ভাল পায় নহয়। তাকেহে বলক ঘৰলৈকে ঘূৰি যাওঁ। এই ৰ'ব ৰ'ব ৰ'ব, এই ইমান দূৰ বাট আহিলোৱে যেতিয়া, এই ফিল্ডলৈ গৈ অলপ কচৰত কৰিয়ে লওঁ। বলক তেন্তে। বলক বলক। তো হামিদ নহয়নে? হয় হয়। ই ঠিক আছে। ৰাজেনহঁতৰ লগৰ যদিও সিহঁতৰ লগত সি অলপো নিমিলে। আপোনালোক মৰ্ণিং ৱাক কৰিছে? আমাৰো ডেকা হৈ থাকিবলৈ মন যায় নহয়। হয় হয়। পুৱাই পুৱাই কচৰত কৰি কিন্তু বৰ ভাল কৰিছা দেই। এই দিনটো দোকানত বহি থাকিব লগা হয় যে, সেইকাৰণে পেটটো অকমান বাঢ়ি গৈছে। তাকে কমাবলৈ চেষ্টা কৰিছো আৰু। ঠিকেই কৰিছা, নহলে আকৌ মানুহে তোমাক পেটুৱা দোকানী বুলি হাঁহিব নহয়। বলক ৰহমান, তেন্তে আমিও আৰম্ভ কৰি দিওঁ। ঠিক আছে তেন্তে, বলক বলক। এই ৰ'ব আজি আপোনালোকে মোৰ লগত এক্সাৰচাইজ কৰক। ঠিক কথা কৈছা। তেনেহ'লে আমিও কিছুমান নতুন নতুন এক্সাৰচাইজ শিকিব পাৰিম। তেনেহ'লে আপোনালোকে মোৰ লগে লগে কৰি যাব। ষ্টাৰ্ট। ৰবা বৰ ভাগৰ লাগিছে, পিয়াহ লাগি গ'ল। মোৰো বৰ পিয়াহ লাগিছে। পানীৰ বটলটো আজি লগত আনিবলৈ পাহৰি গ'লো নহয়। কি কৰা যায় এতিয়া? হামিদ, তোমাৰ লগত পানী বটল আছে নেকি? নাই নহয়। বৰদলৈ, ক্লাবৰ দুৱাৰখন খোলা আছে, নিশ্চয় তাত কোনোবা হ'ব। তেওঁলোকৰ হাতততো পানী থাকিব। ৰ'ব, মই লৈ আহোঁগৈ। ময়ো তেনেহ'লে অলপ এইটো কৰি আহোঁ। আকৌ লাগিলেই নে? অলপ আগতে দেখোন কৰিছিলেই। প্ৰকৃতিৰ আহ্বানক বাধা দিব নোৱাৰি নহয়। যাওক যাওক, সোনকালে কৰি আহক, নহ'লে আৰু ভিতৰত দেখোন কোনো নাই। তেনেহ'লে ক্লাবৰ দুৱাৰখন কোনে খুলিলে?
ঐ তহঁত কি কৰি আছে? নাই নাই কৰা, একো নাই কৰা। একো নাই কৰা, একো নাই কৰা। মিছা কথা, তহঁত দুটাই কিবা বেয়া বস্তু খাই আছ। একো নাখোৱা আমি, একো নাখোৱা। ইয়াত নহ'ব বুজিছ না, বেলেগ ক'ৰবালৈ যাওঁ ব'ল। বল। ঐ তহঁত ক'ত পলাইছ ৰ? অ কমৰকান, কি হৈছে তাত? ইহঁত দুটাই ইয়াত কিবা নিচা কৰি আছিলে, মোক দেখি পলাবলৈ লৈছে। ঐ ক'ত পলাবি? ৰ বুলি কৈছো নহয়। এইটোৱে অলপ আগতে মোক মটৰ চাইকেলে খুন্দিয়াবলৈ লৈছিল। ধৰ ইহঁতক, ধৰ, ধৰ। সেইটো যাবলৈ নিদিব। ধৰক ধৰক। কি হ'ল কি হ'ল? সেইটোৱে মোক অথনি মটৰ চাইকেলে খুন্দিয়াব খুজিছিল। এই ৰ ৰ ৰ, তই ক'ত পলাইছ? ক'ত পলাইছ? হামিদ, তাক ধৰা ধৰা। এইটো ধৰি আনিলো, ভাল কৰিলা। ব'লা, সিহঁতক আমি সৌ তালৈ লৈ যাওঁ। ব'ল ব'ল ব'ল। এতিয়া ক, তহঁতে সেই ক্লাবৰ পিছফালে কি কৰি আছিলি? নহ'লে ক, নহ'লে তহঁত দুটাক আজি ক ক, সোনকালে ক। এই বস্তুকেইটা সিহঁত বহি থকা ঠাইখিনি পাই মই লৈ আহিছোঁ। চা চা, এই বস্তুকেইটা কি? এইকেইটা আকৌ কি? আচল বিধি। সিহঁতে ক্লাবৰ পিছফালে গাঞ্জা আৰু ড্ৰাগছ লৈ আছিল। কি অঁ, এইবিলাক চোৱাচোন। তাৰমানে পুৱাই পুৱাই তই এইবিলাক কৰিবলৈ ইয়ালৈ আহিছিলি? এইটো বাইকৰ খুন্দাৰ পৰা মই অথনি প্ৰথমতেহে ৰক্ষা কৰিলোঁ। হেল্ল', তহঁতৰ অলপ লাজ নালাগিলনে? পঢ়া শুনা কৰি এইবোৰেই শিকিলি। এইকেইটা মোৰ লগৰ হয় বুজিছেনে? ইহঁতক ইমানকে বুজালো এইবিলাক কাম নকৰিবলৈ, নাই একো লাভ নহ'ল। ইহঁতক পুলিচকে গতাব লাগিব। নাই নাই, এইবিলাক পুলিচে নজনাবি। কেলে নজনাম? তেতিয়াহে তহঁতৰ শিক্ষা হ'ব। ঠিক কথা কৈছা। কি হৈছে মিয়া? শুনটো তুমি? আহা আহা। মই এইফালেদি গৈ থাকোঁতে আপোনালোক সকলোকে দেখি কিনো হৈছে তাকে চাবলৈ আহিলোঁ। হ'ব নোৱাৰো কিটো, এই দুটাই ক্লাবৰ পিছফালে বহি ড্ৰাগছ লৈ আছিলে, এতিয়া হাতে লোটে ধৰা পৰিছে। কি ড্ৰাগছ? মই এইটো কৰিবলৈ গৈ ইহঁত দুটাক দেখিলোঁ বুলিহে। তাকে
এই ইহঁতকেইটাক পুলিচকে কটাই দিম বুলি ভাবিছোঁ। পুলিচক নিদিব প্লিজ। পুলিচত দি একো লাভ নহ'ব। দুদিনমানৰ কাৰণে এৰি দিব, তাৰপিছত আকৌ আৰম্ভ কৰিব। তেনেহ'লে ইহঁত দুটাক কি কৰা যায়? ইহঁতকেইটাক ৰিহেব চেণ্টাৰলৈ নিলে ভাল হ'ব। ৰিহেব চেণ্টাৰ এইটোনো কি বস্তু? এওঁলোকৰ দৰে ড্ৰাগছ বা এলকহল এডিক্টেডবিলাকক পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে NGO কিছুমানে এনেধৰণৰ চেণ্টাৰ কিছুমান খুলিছে। অঁ হয় নেকি? হয়, যিসকলে নিজৰ জীৱনটোক আকৌ নতুনকৈ গঢ় দিব বিচাৰে তেওঁলোকক এই ৰিহাইব চেণ্টাৰবিলাকত মিনিমাম 6-7 মাহৰ বাবে ৰখা হয়। খোৱা বোৱা, ডাক্তৰী চিকিৎসা আদি সকলো ধৰণৰ সেৱাই তেওঁলোকে আগবঢ়ায়। অৱশ্যে তাৰ বিনিময়ত তেওঁলোকে কিছু সামান্য পৰিমাণৰ ধন লয়। মানুহৰ জীৱনতকৈ টকা পইচাটো ডাঙৰ হ'ব নোৱাৰে নহয়। ঠিক কথা। পিছে যিসকলে এই টকা পইচা সঁচাকৈ ব্যয় কৰিব নোৱাৰে তেওঁলোকৰ বাবে চৰকাৰী ৰিহাইব চেণ্টাৰবিলাকো আছে। তাত সকলোবিলাকে ফ্ৰী। এইটোতো বৰ ভাল কথা। তাকেইতো। পিছে এটা কথা, কি কথা? এই কাম কিন্তু জোৰকৈ কৰা নাযায়। এই এডিক্টেড লোকসকলে নতুন জীৱন এটা পাবৰ কাৰণে নিজেও চেষ্টা কৰিব লাগিব। এটা কথা কওঁনে? কোৱা। আমিও এইবিলাক হেৰি এটা নতুন সুন্দৰ জীৱন পাব বিচাৰোঁ। বহু চেষ্টাও কৰিছোঁ। কিন্তু আমি সফলহে হ'ব পৰা নাই। নিজৰ সৎ ইচ্ছা থাকিলে মানুহে কৰিব নোৱাৰা কাম এই পৃথিৱীত একোৱেই নাই। এটা সময়তো ময়ো তোমালোকৰ দৰে এই নিষিদ্ধ জগতখনত বিচৰণ কৰি ফুৰিছিলোঁ। বহু চেষ্টা কৰি মৃত্যুৰ দুৱাৰদলিৰ পৰা মই উভতি আহিছোঁ। এই কথাষাৰ অৱশ্যে মই ঘুনুক ঘানাককৈ নুশুনা নহয়। ময়ো শুনিছোঁ। কথাখিনি অলপ বহলাই কোৱাচোন। ঠিকেই, তোমাৰ কথাখিনি শুনি ইহঁতকেইটাৰ কিবা উপকাৰ হয়েই কিজানি। ঠিক কথা। কৈছোঁ ৰ'ব। আজিৰ পৰা কিছু বছৰ আগৰ কথা। মেট্ৰিক পৰীক্ষা পাছ কৰি কলেজত নাম লগালোঁ। কলেজত বহুতো নতুন নতুন বন্ধু পালোঁ। তাৰে ভিতৰত কেইজনমান ল'ৰা মোৰ খুবেই ভাল বন্ধু হৈ পৰিলে। তেওঁলোকৰ সংগতে মই ক'ব নোৱাৰাকৈ এই নিষিদ্ধ জগতখনত লাহে লাহে সোমাই পৰিলোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ নিচা কৰে। তেওঁলোকৰ লগত ময়ো নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ। এই নিচাৰ পৰিমাণটো ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে। প্ৰথমে ফ্ৰীতে নিচা কৰিছিলোঁ, কিন্তু পাছলৈ টকা দি নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ। দেউতা এজন গাঁৱৰ সাধাৰণ খেতিয়ক। কোনোমতে মোৰ পঢ়াৰ খৰচটো দিয়ে। তাৰ পৰা টকা ধাৰ লৈ মই ড্ৰাগছ সেৱন কৰিবলৈ ধৰিলোঁ। নিচা কৰাৰ ফলত মোৰ স্বাস্থ্য লাহে লাহে বেয়া হ'ব ধৰিলে। অনবৰতে জুপুকা মাৰি থাকোঁ। দেউতা এদিন চহৰৰ ডাক্তৰ এজনৰ ওচৰলৈ গ'ল। ডাক্তৰ চাহাব, মই সকলোখিনি কথা আপোনাক ভাঙি পাতি ক'লোৱেই। এতিয়া আপুনি যেনে তেনে মোৰ ল'ৰাটোক ভাল কৰি দিয়ক। আপোনাৰ কথাখিনি মই শুনিলোঁ, কিন্তু ল'ৰাজনক ফিজিকেলি এবাৰ চেক আপ নকৰাকৈ মইতো একো কৰিব নোৱাৰিম। আপুনি তাক কিয় লগত লৈ নামিলে? মই বহুত বুজালোঁ ডাক্তৰ চাহাব, কিন্তু সি কোনো মতে আহিবলৈ ৰাজি নহয়। উপায়হীন হৈ ময়ে আপোনাৰ ওচৰলৈ আহিলোঁ। কিবা এটা কৰক ছাৰ, সি মোৰ একমাত্ৰ ল'ৰা। বাৰু, সি কিবা নিচাজাতীয় দ্ৰব্য সেৱন কৰে নেকি? তেনে কৰাটো মই দেখা নাই। এই ধৰক ঘৰত টেবলেট জাতীয় বস্তু নাইবা ইনজেকশ্যনৰ চিৰিঞ্জ আদি দেখা পাইছে নেকি? নাই, তেনেধৰণৰ একো বস্তু দেখা পোৱা নাই। তাক আপুনি যেনে তেনে মোৰ ওচৰলৈ লৈ যি কোনো প্ৰকাৰে লয়। মই চেষ্টা কৰিম ডাক্তৰ চাহাব। পিছে সি এতিয়া আছে ক'ত? শুনটো শনিৰে পৰা ৰৈ আছো। এতিয়াহে আহিবলৈ সময় পালি নে? বহ।
দেৰিকৈ তই আহিছ। অভিমান ময়ে কৰিব লাগে, অভিমান দেখোন তই কৰিছ। কোনটো? এটা কথা, তই মোক ভাল পাওঁ বুলি নকলে হ'ব দে, মইতো জানোৱেই। ধেমালি নকৰিবাচোন, তোমাৰ লগত মোৰ এটা চিৰিয়াছ কথা আছে। চিৰিয়াছ কথা? কিনো চিৰিয়াছ কথা? কোৱা আকৌ। মানে ঘৰত মোৰ বিয়া ঠিক কৰিছে। কি? তই ধেমালি কৰিবলৈ আহিছ? ধেমালি নাই কৰা হন্তু, সঁচাকৈ কৈছো, ঘৰত মোৰ বিয়া ঠিক কৰিছে। তই যে মোক ভাল পাওঁ, কথাটো ঘৰত কৈ দে আকৌ। তোমাৰ আৰু মোৰ কথাটো ঘৰত গম পাব লগা হ'লে মোক ঘৰৰ পৰা ওলোৱাটোৱে সম্পূৰ্ণ বন্ধ কৰি দিব। তেনেহ'লে তোক ঘৰৰ পৰা পলুৱাই লৈ যাব। উফ, সকলো সময়তে ধেমালিখন কৰি নাথাকিবাচোন। কি? নোৱাৰিম বুলি ভাবিছ নেকি? সঁচাকৈ তোক পলুৱাই লৈ যাম বাপেকে। আৰু তাৰপাছত আমাৰ ল'ৰা ছোৱালী হ'ব আকৌ ধেমালি। চৰি। ঐ, ঘৰটো সঁচাকৈ বিয়া ঠিক কৰিছে নি? তেনেহ'লে মই এতিয়া কি কৰোঁ? বহুত দেৰি, এতিয়া চিন্তা কৰি একো লাভ নাই। মানে? তোমাক মই ইমানকৈ বুজালো, তোমাৰ এই নিচা চিচাবোৰ বাদ দি তুমি ভাল পথলৈ ঘূৰি আহা। তোমাৰ সংস্থাপনৰ বাবে তুমি কিবা কৰা। নাই, মোৰ কথা গুৰুত্ব দিলেহে। মই নিচা জাতীয় বস্তুবিলাক এৰিবলৈ চেষ্টা নকৰা নহয়ও শেৱালি। বহুবাৰেই চেষ্টা কৰিছোঁ, কিন্তু সফলে হ'ব পৰা নাই অলপো। এতিয়া মই কি কৰোঁ? তেনেহ'লে আজিৰ পৰা তুমি মোক আৰু লগ নকৰিবা। তই এইবিলাক কি কৈছ? ঠিকেই কৈছো। অহা বহাগত মোৰ ঘৰৰ পৰা বিয়া দিব, কিন্তু তাৰ আগতে তুমি এইবিলাক এৰি কিবা এটা কৰা, নহ'লে ক'লে যাওঁ? ঐ শেৱালি শুনচোন। মই আৰু একো নুশুনো। মোৰ যিখিনি ক'ব লগা আছিল মই ক'লো। এতিয়া তুমি যি ভাল দেখা। ঐ শেৱালি, ৰচোন ৰ। শুন না। আজি বৰ গৰম পৰিছে অ'। বৰ আচৰিত কথা, বস্তুখিনিতো মই ইয়াতে থৈছিলো, পিছে গ'ল ক'ত? হেৰি শুনিছানে? বৰ ডাঙৰ কথা এটা হ'ল। ইমান উধাটো খাই আহিছ যে, ভিতৰত কিবা সাপ চাপ ওলাইছে নেকি? সাপ নহয় অ', সোণৰ অলংকাৰ। কি? সোণৰ অলংকাৰ ওলাইছে? এ নহয় অ', মোৰ সোণৰ অলংকাৰখিনি নোহোৱা হ'ল, ভিতৰত ক'তোৱে বিচাৰি পোৱা নাই। ধং নাইকিয়া তিৰোতা, থবি কৰবাত আৰু বিচাৰিবি আন কৰবাত। নাই, সোণৰ অলংকাৰখিনি বাকচত থোৱা মোৰ ভালদৰে মনত আছে। আই বোপাই মৰমত দিয়া সোণৰ অলংকাৰখিনি অতদিনে সাঁচি ৰাখিলো, এতিয়া সেইখিনি হঠাৎ নোহোৱা হ'ল। হে হৰি, কোনোবাই চুৰ কৰিলে যেন পাওঁ। এই চুৰ হবলৈ ঘৰখনত মানুহনো আমি আছো কেইটা? তই, মই আৰু সেই পুতেৰেহে। এই যা
এই কোনোবা জপা কাপোৰৰ মাজতে পাবি চাগৈ যা নাই নাই চাবলৈ ক'তো বাকী নাই ঘৰখনৰ চাৰিওফালে তন্নকৈ বিচাৰিলো কিন্তু ক'তোৱে নাপালো আই মোৰ আই বোপাই মৰমত দিয়া অলংকাৰখিনি কলৈ নগ'ল এ ৰচোন মিছাতে কন্দা কথাখন নকৰিবিচোন ওলাব নহয় কৰবাত নেকান্দিনো কি কৰিম হেৰি শুনকচোন কথা এটা কওঁনে ক শুনি আছো ক মানে কোনোবাই আমাৰ ঘৰত বিৰা চিৰা মেলিছে যেন পাওঁ বিৰা কিনো কওঁ তই যোৱা 4-5 মাহ মানৰ পৰা আমাৰ গঁৰালৰ হাঁহ কুকুৰাবোৰ এটাকৈ নোহোৱা হ'ল তাৰ পাছত আখাৰৰ বাচন বৰ্তনবোৰো এটাকৈ নোহোৱা হ'ল আৰু এতিয়া মোৰ আই বোপাই মৰমত দিয়া সোণৰ অলংকাৰখিনি আকৌ কন্দা কথাখন আৰম্ভ নকৰিবিচোন যাচোন যা এবাৰ পুতেৰক সুধিছাকৈ যা সি ক'ৰবাত দেখিছে নেকি যা পুতেৰক সুধিছাকৈ যা যাচোন যা 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 এৰ কথাটো নোহোৱা নহয় কুকুৰা কাঁহী বাতি হেৰুৱাৰ পাছত আজি সোণৰ অলংকাৰখিনিও আচৰিত শুনটো কলৈ নগলি অলপ আগলৈকেতো ঘৰতে আছিল এতিয়া দেখোন সেও নোহোৱা হ'ল শুনটো এইবাৰ আকৌ কি হ'ল সোণটোৰ আকৌ কি হ'ল নাজানো মইহে দেখো সি এনেদৰে মাটিত কপি পৰি আছে সোণটো কি হৈছে তোৰ কচোন ক কি হৈছে তোৰ শুনটো কিয় এনেদৰে কপি আছ শুনটো কিবা বেয়া বস্তু লমিলে যেন পাইছো এবাৰ ভোগেশ্বৰৰ দাইটিৰ পুতেকৰো এনেকুৱা হৈছিল বৰষুণ দাইটিয়ে মন্ত্ৰ মৰা মালাৰ এডাল তাৰ গাত পিন্ধাই দিয়াতহে তাৰ গাৰ পৰা সেই বেয়া বস্তুটো আঁতৰিল তই এটা কাম কৰচোন কি কাম তই বেগেতে সৰুকোণ দাইটিৰ তালৈ গৈ সেই মন্ত্ৰ মৰা মালাডাল লৈ আকৈ যা বেগেতে যা কিন্তু সোণটো কেনেদৰে এৰি এইবিলাক তই চিন্তা কৰিব নালাগে মই আছো নহয় তই বেগেতে যা গৈছো বাৰু হে প্ৰভু ৰক্ষা কৰিবা ভাস্কৰ তই আহিলি ভালে হ'ল
চাচোন ইয়াৰ কি হৈছে অথনিৰ পৰা এনেদৰে ই কঁপি আছে খুৰা অথনি সি মোৰ লগত থাকোঁতে গাটো ভাল লগা নাই বুলি কৈ ঘৰলৈ গুচি আহিলে হয় নেকি পিছে তই আহি কথাটো মোক কিয় কোৱা নাছিলি নহয় মানে খুৰা তাক মই ঘৰলৈ পঠিয়াই বসুমতী ফাৰ্মাচীলৈ গৈছিলোঁ তাৰ কাৰণে দৰৱ আনিবলৈ দৰৱ আনিলি নে আনিলোঁ তাকে দিবলৈ আহিছোঁ ইমানকৈ কঁপি আছে সি ৰ'ব দিছোঁ পিছে খুৰা পানী অলপমান লাগিছিল আনিছোঁ ৰ তই পিছে ইয়াৰ ওচৰতে থাকিবি হ'ব হ'ব খুৰা ইমান দেৰি কৰি দিছে মই থাকিবই পৰা নাই হাত ভৰিবোৰ কোচ খাই আহিছে গাঁঠি গাঁঠি বিষ গোটেই গাটো একদম কুটকুটাই আছে কি হৈছে দে 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 সোনকালে দে 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 মালটো ক'তো পাবলৈ নাই তাতে দামো বঢ়াই দিছে নহয় কোনোমতে কালুৱা তাত এটা ড'জ পালোঁ ইমান কষ্ট আনিছোঁ মইহে জানো একো গানো পাবলৈ নাই মই ইউজ কৰা গানটোকে লৈ আহিছোঁ ল বেগ এটা ল সোনকালে মাৰি নোৱাৰিছোঁ হাতখন বৰকৈ কঁপিছে দে দে মই দি দিছোঁ দে ভাস্কৰ তই এইবোৰ কি কৰিছ ফোনটোক তই এইবোৰ কিহৰ বেজি দিছ নাই মানে খুৰা ফোনটো গাটো ভাল নথকাৰ কাৰণে এই বেজিটো দিছোঁ কিন্তু তইনো আকৌ কেতিয়াবা বেজি দিব পৰা হলি বসুমতাইক লগত নানিলি কেলে মানে খুৰা বসুমতীৰ ফাৰ্মাচীত ভিৰ থকাৰ কাৰণে তেখেত আহিব নোৱাৰিলে সেইকাৰণে বেজিটো কেনেকৈ দিব লাগে মোক শিকাই পঠিয়ালে তই সঁচা কথা কৈছ নে ভাস্কৰ মোৰ কিন্তু সন্দেহ হৈছে সঁচাকৈ কৈছোঁ খুৰা মিছাকৈনো কিয় ক'ম নাই তই মিছা মাতিছ তই সঁচা কথা ক ভাস্কৰ সঁচাকৈ কৈছোঁ খুৰা মোৰে শপত তহঁতে কিন্তু মোৰ আগত মিছা নামাতিবি আজিকালি এনেকুৱা বেজিৰে ল'ৰাবোৰে ড্ৰাগছ নে কিবা নিচাজাতীয় বস্তু লৈ বুলি শুনিছোঁ মই কামো কৰিছোঁ তহঁতে কিন্তু সঁচা কথা ক'ব পাৰে নহ'লে কিন্তু মই গাঁৱৰে আছোঁ নাই খুৰা ৰাইজ নামাতিব মই সঁচা কথাটো কৈ দিছোঁ নহয় ফোনটো নিজকেনো আৰু কিমান ফাঁকি দি থাকে মই জানিছিলোঁ এদিন নহয় এদিন আমি ধৰা পৰিমেই ভাস্কৰ তই এইবোৰ কি কৈছ মই একো বুজি পোৱা নাই তহঁতে সকলোখিনি কথা মোৰ আগত খুলি ক মই কথা দিছোঁ মই তহঁতক একো নকওঁ আমাক ক্ষমা কৰি দিব খুৰা আমি ড্ৰাগছ লওঁ কি খুৰা প্ৰথমতে আমি এইবোৰ চখতে লৈছিলোঁ কিন্তু আমি ক'ব নোৱাৰাকৈ আমাৰ সেই চখ ক্ৰমান্বয়ে অভ্যাসত পৰিণত হ'ব ধৰিলে
আজি প্ৰায় 6-7 মাহ মানৰ পৰা সোণটো আৰু মই এই ড্ৰাগছ সেৱন কৰি আছোঁ। লাহে লাহে এডিক্ট হৈ এতিয়া আমি ড্ৰাগছ সেৱন নকৰাকৈ থাকিব নোৱাৰা হ'লোঁ। এয়া তই কি কৰিলি সোণটো? এয়া তই কি কৰিলি? মই দুখীয়া হ'ব পাৰোঁ, কিন্তু তোকতো মই কোনোদিনে অভাৱত থাকিবলৈ দিয়া নাছিলোঁ। নিজৰ পেটত গামোচা মাৰি হ'লেও মইতো তোৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। সাঁচতীয়া টকাকেইটাও তোৰ দাঁতৰ চিকিৎসাতে শেষ কৰিলোঁ, আৰু ইয়াৰ প্ৰতিদান স্বৰূপে তই মোক ইয়াক কি দিলি সোণটো? ইয়াক কি দিলি? যিটো বাপেৰে আজিলৈকে বেয়া বস্তু এটা মুখত দি নাপালে, আৰু সেইটো বাপেৰে পুতেক হয়, সেয়া তই কি কৰিলি সোণটো? কি কৰিলি? নিজকে কিয় তই তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিলি? তই তোৰ লগতে ইমান কষ্টৰে গঢ়া এই ঘৰখন তিল তিলকৈ শেষ কৰি দিলি। এতিয়া মই কি কৰোঁ? মই কি কৰোঁ? মই এতিয়া কি কৰোঁ? সোণটো কি হ'ল মোৰ সোণটো? আপুনি নকয় কিয়? সোণটোৰ কি হ'ল? একো হোৱা নাই তোৰ সোণটোৰ, সকলো ঠিকেই আছে। লগত তাৰ বন্ধু ভাস্কৰো আছে। সিহঁতক এতিয়া আমনি নকৰিবি, সিহঁত এতিয়া এখন বেলেগ জগতত আছে। আপুনি এইবোৰ কি কৈছে? মই অলপো বুজি পোৱা নাই। কৈছো ৰ, সকলোবোৰ শেষ হৈ গ'ল সোণ পাহি। তোৰ মোৰ আশা আকাংক্ষা ভৰসা, আমাৰ ভৱিষ্যতৰ সপোন সকলোবোৰ শেষ হৈ গ'ল। জানো পাই আপুনি এইবোৰ কি কৈছে? মই অলপো বুজি পোৱা নাই। সোণটোৱে এখন নিষিদ্ধ জগতত ভৰি দিলেও সোণ পাহি। নিষিদ্ধ জগত মানে?
ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া দেউতা। মই ভবাই নাছিলোঁ যে এদিন মই এনেকুৱা এখন নিষিদ্ধ জগতত সোমাই পৰিম বুলি। মই ক'ব নোৱাৰাকৈ এই নিষিদ্ধ জগতখনত লাহে লাহে সোমাই পৰিলোঁ। মই ভাল হ'ব বিচাৰোঁ মা, দেউতা, মই ভাল হ'ব বিচাৰোঁ। তোমালোকে মোক এটা সুযোগ দিয়া। মই নিজকে ভাল পথলৈ আনিব বিচাৰোঁ। মই বৰ ভাগৰি পৰিছোঁ অ' মা। মই চিৰদিনৰ কাৰণে এইবোৰ চব এৰি দিম। তোমালোকক কথা দিলোঁ, তোমালোকৰ দুচকুত আৰু কেতিয়াও চকু পানী চাব নিবিচাৰোঁ। তোমালোকে নাজানা, মই ড্ৰাগছ সেৱনৰ বাবে ঘৰৰ হাঁহ কুকুৰাৰ পৰা আদি কৰি কাঁহী বাতি সকলোবিলাক বিক্ৰী কৰি শেষ কৰিলোঁ। আৰু আজি মইতো সোণৰ লংকাখিনিতো হাত দিলোঁ মা, সোণৰ লংকাখিনিতো হাত দিলোঁ। মোক তোমালোকে ক্ষমা কৰি দিয়া মা, তোমালোকে মোক ক্ষমা কৰি দিয়া দেউতা। মই ভাল হ'ব বিচাৰোঁ মা, মই ভাল হ'ব বিচাৰোঁ। তোমালোকে মোক এতিয়া যি কোৱা মই তাকেই শুনিম। মাত্ৰ মোক এই নিষিদ্ধ জগতৰ পৰা ওলাই আহিবলৈ তোমালোকে মোক সহায় কৰা, মোক তোমালোকে সহায় কৰা। ময়ো এই নিষিদ্ধ জগতখনৰ পৰা ওলাই আহিব বিচাৰোঁ খুৰা। আপোনালোকে মোকো সহায় কৰক। আমি জীৱনত বহুত ডাঙৰ ভুল কৰি পেলালোঁ খুৰা, আৰু এতিয়া সেই ভুলৰ শুধৰণি কৰিব বিচাৰিছোঁ। আপোনালোকে সহায় কৰক, আমাক সহায় কৰক। সূৰ্য এতিয়াও ডুব যোৱা নাই বাছাহঁত। তহঁতে যদি এতিয়াও এই নিষিদ্ধ জগতৰ পৰা পোহৰলৈ ওলাই আহিব বিচাৰোঁ, তেন্তে আমি তহঁতক সহায় কৰিবলৈ সদায় প্ৰস্তুত। তহঁত এতিয়াই ডক্টৰ আহমেদ ছাৰৰ তালৈ ওলা, তেওঁৱে তহঁতক সুচিকিৎসা কৰিব। এতিয়া উঠ বাছা, উঠ উঠ উঠ। কেছটো অলপ জটিল। মই দুয়োজনকে ভালদৰে চেক আপ কৰিলোঁ, ইতিমধ্যে মেডিচিনো দিয়া হৈছে। কিন্তু কি ছাৰ? চাওক, সিহঁত দুজন ইতিমধ্যে সম্পূৰ্ণৰূপে ড্ৰাগছ এডিক্ট হৈ পৰিছে। ডাক্তৰী ট্ৰিটমেণ্টৰ উপৰিও মোৰ বোধেৰে সিহঁতক ৰিহেব চেণ্টাৰ এটাত পঠালে ভাল হ'ব। ৰিহেব চেণ্টাৰ? য়েছ, ৰিহেব চেণ্টাৰ। তাত তেওঁলোকে সম্পূৰ্ণৰূপে ভাল চিকিৎসা পাব। আপুনি মাত্ৰ কেইমাহমানৰ কাৰণে সিহঁতক তাত ৰাখিব লাগিব, আৰু ঘৰত থাকিলে ইমান সোনকালে ৰিকভাৰী নহ'ব। এই ৰিহেব চেণ্টাৰত ট্ৰিটমেণ্টৰ উপৰিও নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত কি কি অপকাৰ হ'ব পাৰে সেই বিষয়ে ভালদৰে জানিব পাৰিব। তাৰ উপৰি মেডিকেল ট্ৰিটমেণ্টতো থাকিবই। আপুনি চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। আৰু এনেদৰে প্ৰায় 6 মাহমান মই আৰু ভাস্কৰ এটা ৰিহেব চেণ্টাৰত থাকিলোঁ।
তাত নিজৰ চেষ্টা আৰু ডাক্তৰী চিকিৎসা পাই আমি লাহে লাহে সুস্থ হ'ম। সেই ৰিহাইব চেণ্টাৰটোত আমি ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য আদি অপকাৰিতাৰ বিষয়ে ভালদৰে বুজাৰ সুযোগ পালোঁ। এনেদৰে ক্ৰমান্বয়ে আমি এই নিষিদ্ধ জগতখনৰ পৰা নিজকে সম্পূৰ্ণৰূপে মুক্ত কৰিবলৈ সক্ষম হ'লোঁ। ঘৰখনলৈও শান্তি ঘূৰি আহিল। তাৰ কিছুদিনৰ পাছতে মই আৰু ভাস্কৰ আমি দুয়ো সেই ৰিহাইব চেণ্টাৰটোতে সদস্য হিচাপে যোগদান কৰোঁ আৰু এই নিচাৰ কবলত পৰা লোকসকলক পুনৰ উদ্ধাৰ কৰাৰ অভিযানত আমি দুয়ো জড়িত হৈ পৰোঁ। দেখিলি নে ৰাজেন, এই সোণটোৱে কিমান কষ্ট কৰি নিজক সেই নৰকৰ পৰা উভতাই আনিলি। ঠিকেই, তহঁতেও চেষ্টা কৰিলে নিশ্চয় সফল হ'বি। মাথো লাগিব নিজৰ চেষ্টা, এক দৃঢ় মনোবল। তহঁতো ওলাই আহ, আমি তহঁতৰ লগত আছোঁ। এই ৰাজেনেতো মাজতে এইবিলাক এৰিয়ে দিছিলে, পাছত আকৌ ধৰিলে। কিন্তু এইবাৰ একেবাৰে এৰিব লাগিব। শপত খাইছোঁ খুৰা, এইবাৰ এৰিলে আৰু কোনো কালে এইবিলাকত হাত নিদিওঁ। ময়ো শপত খাইছোঁ খুৰা। বৰ ভাল কথা। শুনটো, তুমি তেনেহ'লে ইহঁতকেইটাক তোমাৰ সেই ৰিহেব চেণ্টাৰলৈ লৈ যোৱা। আৰু কিবা সহায়ৰ প্ৰয়োজন হ'লে আমি কেইজনটো আছোৱেই। হ'ব খুৰা, মই আজি ইহঁতক আমাৰ ৰিহাইব চেণ্টাৰটোলৈ লৈ যাম। তেনেহ'লে তহঁতে আজিৰ পৰাই এই নিষিদ্ধ জগতখনক বাদ দি জীৱনটো আকৌ নতুনকৈ গঢ় দে। নিশ্চয়, আমি সদায় তহঁতৰ লগত আছোঁ। ব'লক তেনেহ'লে আমি সকলোৱে একেলগে আগুৱাই যাওঁ। কাহিনীটো কেনে লাগিলে আপোনালোকৰ? আজিকালি এনেধৰণৰ ঘটনা আমাৰ ওচৰে পাজৰে ঘটিয়ে থাকে, পিছে আমি সেইবিলাক মনহে নকৰোঁ। এই ড্ৰাগছে আমাৰ সমাজখনক লাহে লাহে পংগু কৰি পেলাইছে। এতিয়াই যদি আমি ইয়াক সম্পূৰ্ণৰূপে শেষ নকৰোঁ, তেনেহ'লে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ। গতিকে সাৱধান। আপোনালোকৰ নিজৰ ঘৰত নাইবা ওচৰ চুবুৰীয়া যদি কোনোবা ড্ৰাগ এডিক্ট আছে, তেনেহ'লে আমাৰ নিচিনা ৰিহেব চেণ্টাৰ নাইবা চৰকাৰী ৰিহেব চেণ্টাৰত আপোনালোকে যোগাযোগ কৰক। আমি সদায় আপোনালোকৰ সহায়ৰ বাবে প্ৰস্তুত। ৰিমেম্বাৰ ডে। নমস্কাৰ।